মিৰ্জাত নৃত্যায়ন নামেৰে জুম্বা আধুনিক নৃত্য আৰু য়োগা কেন্দ্ৰ মুকলি। দেওবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ লক্ষী মাৰ্কেটৰ দ্বিতীয় মহলাত নৃত্যায়ন নামৰ এটি জুম্বা আৰু য়োগা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে নীৰেণ চন্দ্ৰ মালিয়ে। সভাৰ প্ৰাক মুহূৰ্তত প্ৰতিষ্ঠানটিৰ উত্তৰণৰ কামনাৰ্থে বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে অসমৰ বিশিষ্ট অভিনেতা প্ৰযোজক অমূল্য কুমাৰে। ইয়াৰ পিছতে নৃত্যায়নৰ শুভ উদ্বোধন কৰে ছাত্ৰ নেতা অনুপ কুমাৰ মেধিয়ে। উক্ত অনুষ্ঠানত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত দাস, অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ কুমাৰ, আন্তঃৰাষ্ট্ৰীয় খো খো খেলৰ খেল পৰিচালিকা ৰূপা দাস ঠাকুৰীয়া, পলাশবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰবীন কুমাৰ, প্ৰজ্ঞা একাডেমীৰ অধ্যক্ষা অপৰূপা দাস, অভিযন্তা শশী ভূষণ কুমাৰৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আমি বহুত সুখী, নৃত্যায়নৰ পৰিয়াল আমি বহুত সুখী, কাৰণ আমাৰ 2000ত এই অনুষ্ঠানটো ষ্টাৰ্ট হৈছিলে, আৰম্ভণি 2000 আছিলে। আজি 2025ত আমাৰ 25 ইয়াৰ্ছ কমপ্লিট হ'ল, মানে ৰূপালী জয়ন্তী বৰ্ষ। চ' মানে বহুত সুখী, আৰু ইয়াৰে লগত আমি সংগতি ৰাখি ভাবি আছিলোঁ, কেতিয়াবাৰ পৰাই ভাবি আছিলোঁ কেইটামান ছাবজেক্ট এড কৰিম বুলি। আৰু ইয়াতে আমি য়োগা আৰু জুম্বা তেনেকৈ মডাৰ্ণ এড কৰিলোঁ। কাৰণ য়োগাটো আমি কিয় ভাবিলোঁ, কাৰণ আজিকালি আপোনালোকে জানে বিভিন্ন ৰোগ উপশমৰ বাবে য়োগাটো খুবেই দৰকাৰ, শাৰীৰিক মানসিক বিকাশৰ বাবে য়োগাটো খুবেই দৰকাৰ। সেইকাৰণে আমি ভাবিলোঁ এইটো অঞ্চলত আমি যদি এইটো অনুষ্ঠান আৰম্ভ কৰোঁ, এইটো ছাবজেক্ট, তেতিয়াহ'লে সৰু ডাঙৰ সকলোৱে উপকৃত হ'ব। দক্ষিণ কামৰূপৰ এইটো প্ৰতিষ্ঠানে আৰম্ভণি শাস্ত্ৰীয় নৃত্যৰ 2000ত। তেতিয়া এইটো অঞ্চলত কোনো প্ৰতিষ্ঠান নাছিলে শাস্ত্ৰীয় নৃত্যৰ। হয়, অনাগত দিনত আমি প্ৰতিষ্ঠানখন খুবেই ভালভাৱে আমি চেষ্টা চলাই আছোঁ, চলাই নিব। আৰু ইয়াৰ দ্বাৰা এই প্ৰতিষ্ঠানখনৰ দ্বাৰা যাতে এই অঞ্চলটোৰ ৰাইজ উপকৃত হয়, সেইখিনি চেষ্টা সদায়ে অব্যাহত ৰাখিম। আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু যোগাত্মক উপদেশ কামনা কৰিছোঁ, আৰু হৃদয়েৰে প্ৰাৰ্থনা কৰিছোঁ এই অনুষ্ঠান যেন বহুত আগুৱাই